বাৰ্থডে বুলি ৰাতিপুৱা ওলাই আহিলো মন্দিৰ দৰ্শন কৰিবলৈ। এইটো হৈছে চন্দিকা দেৱালয়। এই মন্দিৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়। আৰু এইফালে মোৰ লগত আহিছে মোৰ ভাইটি আৰু পাপু। আৰু এইফালে মন্দিৰটো আগফালটো নতুনকৈ আকৌ মেৰামতি কৰি আছে। ভিতৰত আহি দেখিলো বহুত মানুহ লাইন হৈ আছে, কিন্তু আমি লাইন হবৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি প্ৰসাদ অনা নাই। চ' সেইকাৰণে ইয়াতে সিহঁতক কৈ ল'লে হৈ যাব। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে বছৰটো ভালে কুশলে পাৰ হৈ যায়, লগতে আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু ইয়াতে বহুকেইটা ভগৱানৰ মন্দিৰ একেলগে আছে, আৰু ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজাও হয়। লগতে ইয়াতে আছে এটা ডাঙৰ পুখুৰী, য'ত ডাঙৰ মাছ আৰু কাছ মাছ দেখা পোৱা যায়। হৈ গ'ল এতিয়া ৰাতি, আৰু প্ৰতি বছৰে মোৰ বাৰ্থডেটো বাহিৰতে চেলিব্ৰেট কৰা যায়। চ' এইবাৰ ভাবিলো ঘৰতে ফেমিলিৰ লগত চেলিব্ৰেট কৰো। লগতে মোৰ লগৰ কেইটাও আহিলে, আৰু সকলোতকৈ কম কেক খাইছে আমাৰ জ্যোতিময়। আৰু ইহঁতে আহিয়ে যিটো উৎপাত কৰিলে নহয়, এয়া চাওক, কণীয়ে মূৰত ভাঙি দিলে। আৰু এটা কণীয়ে নহয়, এনেকুৱা 10টামান কণী মোৰ মূৰতে ভাঙিলে। আৰু ইফালে চাওকচোন, মোৰ লগতে অমৰৰো মূৰত ভাঙিলে। সেইকাৰণে তোক ক্লিপ ল'ব আহিছিলো। মুঠতে মোৰ অৱস্থা বহুত বেয়া কৰি দিলে। আপোনালোকে লং ব্লগটো ইউটিউবত চাব। আৰু এনেকৈ ফাইনেলি সকলোৱে এতিয়া ভাত খাবৰ কাৰণে বহিল, লগতে ময়ো খালো শেষত। বাই।